তো আজি ইমান ধুনীয়াকৈ আমি সকলোৰ লগত বহি পেলাই মত বিনিময় কৰিলোঁ, কি অভাৱ, কি অভিযোগ, কি অসুবিধা চব আমি বহি পেলাই ধুনীয়াকৈ আজি মতামত কৰিলোঁ। পলিটিক্সটো এনেকুৱা হ'ব নালাগে য'ত খালি স্বাৰ্থৰ কথা। এতিয়া চাওক, আগত যি চৰকাৰ, এই চৰকাৰৰ আৰু এই চৰকাৰৰ পাৰ্থক্য কি ৰাইজ ইতিমধ্যে গম পাইছে। কি এক্টিভিটিজ এই ৰাইজে কৰি মানে চৰকাৰে কৰি আছে ৰাইজৰ কাৰণে, আৰু অহা দিনত কি হৈছিলে চব গম পাইছে। আজি আমি ইয়াতে আহিছোঁ, বিজেপি আৰু ইউ পি পি এলৰ যৌথ দল ইয়াতে আহি উপস্থিত হৈছে। উপস্থিত হৈ পেলাই তেখেতসকল ইমান আগ্ৰহী ধীৰেন বসুমতাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে, কাৰণ ৰাইজ দেখি পাইছে ইতিমধ্যে যে আমি যে সুবিধাবিলাক লৈ আছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ কাৰণে যি সুবিধাবিলাক দি আছে, এই সুবিধাবিলাকতো আগতে পোৱা নাছিল। তেনেহ'লে আমিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে থাকিম, আমি বেলেগ ফালে কিয় থাকিম আৰু বেলেগ ফালে কিয় ভোট দিম? তো এইবেলি 28 নম্বৰ সমষ্টিৰ যোন প্ৰাৰ্থী থিয় কৰা হৈছে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া দুজনে দুটা দলে সিদ্ধান্ত লৈ পেলাই তাক থিয় কৰাইছে 28 নম্বৰ সমষ্টি উন্নয়ন হ'ব কাৰণে। তো এতিয়া সবেই গম পাইছে যে যোৱাবাৰ যিটো আমি ভুল কৰিছিলোঁ, বি পি এফক আমি ভোট দি পেলাই বি পি এফ জিকাই দিছিলোঁ, কিন্তু বি পি এফটো কোনো পাৱাৰত নাই, ক্ষমতাত নাই। তেনেহ'লে ক্ষমতাত নাথাকিলে আমি কেনেকুৱা উন্নয়নৰ মুখ দেখিম? তো এতিয়া শাসন চলাই আছে, অসমখন চলাই আছে ৰজা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বি টি আৰৰ ৰজা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। এতিয়া ৰজাই শাসন কৰি আছে, তো ইমান ধুনীয়া শাসন কৰি আছে। তো সেইকাৰণে ৰাইজে আমাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব বিচাৰিছে, যাৰ কাৰণে সমৰ্থিত কেণ্ডিডেট ট্ৰেক্টৰ চিহ্নত ধীৰেন বসুমতাৰী ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে ইতিমধ্যে ৰাইজসকল ওলাই আহিছে আৰু জিকাব। তো যোৱাবাৰ আমি অলপ ভোটত হাৰিছিলোঁ, এইবেলি আমি বিপুল ভোটেৰে জয়যুক্ত কৰোঁ। এতিয়া আজি এই গুৰুফেলা অঞ্চলৰ হাতীগড় VCTCত আমি আহি উপস্থিত হ'লোঁ। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে বিভিন্ন জাতি জনগোষ্ঠী, বড়ো, অসমীয়া, বঙালী, ৰাজবংশী সকলোৱে এই মন্দিৰত মানে সমবেত হৈ পেলাই সবেই আমি মত বিনিময় কৰিলোঁ। আৰু অহা দিন যিটো ইলেকশ্যন থাৰ্টিত ট্ৰেক্টৰ চিহ্নত সকলোৱে ভোট দিয়াৰ কাৰণে আগ্ৰহী। কিমান সোনকালে ইলেকশ্যন আহিব আৰু কিমান সোনকালে ধীৰেন বসুমতাৰীক জিকাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপহাৰ দিব মানুহে বাট চাই আছে। आं सानो जे धीरेन बसुमतारी बिथां बांद्राय भोट लानानै देरहागोन। लास्ट इलेक्शनाव सोमनाथ नार्जारी बिथां बिजातिमोन 28निफ्राय, ओमफ्राय एसे भोटनि थाखाय जों देरहाफेराखै। दा फैगौ माबा 30 तारिखआव जे इलेक्शन जागोन 28आव जों सियरखा आरो हिउज कन्फिडेन्ट जे देरहानायाथ' सियरखा। ओमफ्राय मोनबा कन्स्टिटुयेन्सि दङ, मोनबा ब्लक दङ 28नि गेजेराव। ओंखायनो मोनबा ब्लकनि गेजेराव बे सराइबिल समष्टि, गुरुफेला सराइबिल समष्टियाथ' रेजाल्टआ साबसिन मोजां जागोन, जानायाथ' जागोन। ओमफ्राय जाय मोनब्रै बाद बाखि दङ, मा होनो श्रीरामपुर दङ, जमदुवार दं, कुसुगाव एसेल' दं, ओमफ्राय गुमा दं। माबा दाखालि महाजोतमोन, BPF, AUDF, कंग्रेस जौ खेलिदोंमोन, किन्तु नैबे इलेक्शनाव महाजोत गैला, गावनि बिजाति हरखाबाय। BPFनि गावनि केन्डिडेट, UDFनि गावनि केन्डिडेट, कंग्रेसनि गावनि केन्डिडेट, किन्तु जोंना मित्रजोत सेमखा आगोल बादि AGP, UPPL ओमफ्राय BJP। आरो जों 7,000 भोटनि थाखाय देरहाफेराखै, किन्तु इलेक्शननि उनाव गुबुन माबा जायगानिफ्राय 28नि गेजेराव गुबुन रायजो राजाफोर माने जायगानिफ्राय फैनानै BJPआव जइन खालायदों, ओमफ्राय 5-6 हाजार UPPLआव जानायखौ जइन खालायदों। एप्रक्सिमेट 15-20 हाजार सुबुंफोर BJP आरो UPPLआव जइन खालायदों। तो ओरैनो नों सियरखा जे जिहेतु जों 7,000 भोटनि थाखाय जों माबा देरहाफेराखै,
आरो इलेक्शननि उनाव खमसे खम 20,000 सुबुंफोर जइन खालायदों तो जों ओरैनो गावनि मेगनजों नायनो हायो जे जों 15,000 20,000 भट लानानै जों देरहाफेराखै। गुरफेला एरियायावहाय मोनसे हस्पिटाल दङ सार, दा बेयाव मोजां डक्टर गैया, दा बेनि सायाव सारा मा बुंगोन? खालि गुरुफेलानि खोथा नङालै बुंबाय, मा होनो बे खोथा कमप्लिट आसामनि गेजेराव बिटिआरनि गेजेराव मेनफोर एसे प्रब्लेम दङ, खिन्थु बे मानसिफोरखौ मारै बारायनो हायो आरो बे प्रब्लेमखौ मारै सल्भ खालामनो हायो जों अलरेडि सिन्था खालायगासिनो दङ। जोंनि बिटिआरनि गेजेराव मोननै मेडिकेल कलेज जागासिनो दङ। मेडिकेल कलेज जानायनि लोगो लोगो जाय जाय हस्पिटालाव माने प्रब्लेम दङ, डक्टर गैया, स्टाफ गैया, टेकनिशियान गैया, जों 2-3 बोसोरनि उनाव मेडिकेल कलेज माने कमप्लिट जानायनि लोगो लोगो ओमफ्राय जों भेकेन्सिखौ बा भेकेन्टखौ फिलआप खालामनो हागोन। जे जास्ट खालि गुरुफेलानि प्रब्लेम तथापिও माबा आं मिटिङाव अलरेडि डिक्लेयार हरखाबाय जे सासेल' डक्टर आं गुरुफेलायाव एंगेज खालायगोन भेरि सुन।